हेलो स्टूडेंट আজি তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো ভিডিওটো হৈছে সাইলেন্ট বৰ্ণবিলাক কেনেকৈ উচ্চাৰণ কৰিব লাগে তোমালোকে এটা চেনেলত যদি নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা প্ৰথমতে চাম যে সি সাইলেন্ট থকা যিবিলাক শব্দ আছে সেই শব্দবিলাক এক নম্বৰ ইয়াতে দিয়া আছে যে সিন মানে দৃশ্য সিন ইয়াতে যেটো সি আছে সিটো কি আছে সাইলেন্ট আছে সি বৰ্ণটো সাইলেন্ট আছে এটা মনত ৰাখিবা দুই নম্বৰ আছে সায়েন্স মানে বিজ্ঞান সায়েন্সত ইয়াতে কি আছে সিটো ই আছে সাইলেন্ট আছে তাৰ পিছত তিন নম্বৰ আছে সেন মানে গন্ধ সেনটো ইয়াতে সি আছে সিটো সাইলেন্ট হ'ব এনেকৈ মনত ৰাখিবা যেনেকুৱা সিন আছে সায়েন্স আছে সেন্ট আছে আৰু বহুত শব্দ আছে তাৰ পিছত দুই নম্বৰটো হৈছে জি সাইলেন্ট থকা যিবিলাক জি আছে এই জিটো সাইলেন্ট কেনেকৈ যাব এইবিলাক পঢ় দুই এটা চাম এক নম্বৰ আছে ৰিজাইন মানে ইস্তফা দিয়া যেটো ৰিজাইন আছে ৰিজাইনৰ ইয়াতে যেনেকৈ জি আছে জিটো সাইলেন্ট আছে জিটো উচ্চাৰণ কৰিব নালাগে দুই নম্বৰ আছে ডিজাইন মানে নকশা যেটো ইয়াতে জি আছে জিটো উচ্চাৰণ কৰিব নালাগে ঠিক এনেকৈ ইয়াতে এইচ আছে এইচটো সাইলেন্ট থকা যিবিলাক আছে শব্দ সাম দিয়াটা সাম এক নম্বৰ কি আছে এটো আৱাৰ ইয়াতে এইচটো উচ্চাৰণ কৰিব নালাগে এইচটো সাইলেন্ট থাকিব এই কাৰণে এটো আৱাৰ হ'ব আৱাৰ মানে ঘণ্টা দুই নম্বৰ আছে ইয়াতে অনাৰৰ ইয়াতে কি হ'ব এইচটো উচ্চ যাব অনাৰ মানে কি সন্মান কৰা ইয়াতে এইচটো উচ্চ যাব ঠিক তেনেকৈ তিন নম্বৰ ইয়াতে কি আছে অনেষ্ট মানে সৰল বা সততা বা সাধু ইয়াতে এইচটো কি হ'ব সাইলেন্ট যাব উচ্চাৰণ কৰিব নালাগে সেই কাৰণে এনেকুৱা শব্দবিলাক এনেকৈ উচ্চাৰণ কৰিবা যেনেকুৱা আৱাৰ আছে অনাৰ আছে অনেষ্ট আছে তাৰ পিছত ইয়াতে কি সাইলেন্ট থকা যিবিলাক শব্দ আছে দুই এটা সাম এক নম্বৰ আছে এটো নাইফ মানে যেটো ছুৰী এটো ছুৰী হ'ব ছুৰী বা কাটাৰী বুলি কোৱা হয় এটো নাইফ বুলি কোৱা হয় ইয়াতে কেটো সাইলেন্ট থাকিব মনত ৰাখিবা কেটো সাইলেন্ট ইয়াতে নাইফ বুলি উচ্চাৰণ কৰিব লাগে দুই নম্বৰ আছে এটো নি বুলি ক'ব লাগে যেটো আঠু নি ইয়াতে কেটো সাইলেন্ট যাব এই কাৰণে কে সাইলেন্ট থকা শব্দবিলাক এনেকৈ ক'ব যেনেকুৱা কে এন আই এফ নাইফ তাৰ পিছত নি এনেকুৱা তাৰ পিছত তিন নম্বৰ আছে নক ইয়াতেও কে যাব নক মানে খন্দা বা শব্দ কৰা বা নকিং বা শব্দ কৰি থকা খটখটকৈ শব্দ কৰি থকা ঠিক এনেকৈ এল যেটো আছে এল সাইলেন্ট থকা যিবিলাক শব্দ আছে তাৰ ভিতৰত দুই এটা চাম এক নম্বৰ হৈছে টক মানে কথা কোৱা যে টক বা টকিং ইয়াতে কি হ'ব এলটো কি হ'ব সাইলেন্ট থাকিব তাৰ পিছত ইয়াতে দুই নম্বৰ আছে হাফ মানে আধা বা অৰ্ধেক ইয়াতে আধা বুলি কোৱা হৈছে হাফ ইয়াতে এলটো কি হ'ব সাইলেন্ট থাকিব তাৰ পিছত ইয়াতে এন সাইলেন্ট থকা কিছুমান শব্দ দেখিম যে এক নম্বৰ আছে ইয়াতে যেটো এনটো উজ্জ যাব যেনেকুৱা কলম ইয়াতে এনটো উজ্জ যাব এনটো ক'ব নালাগে কলম বুলি ক'বা যেনেকুৱা ভাগ বা খণ্ড তাৰ পিছত দুই নম্বৰ আছে যে কন্ডেম ইয়াতে এনটো ক'ব নালাগে জাস্ট এম লৈকে হ'ব যে কন্ডেম মানে বেয়া হোৱা এনেকৈ উচ্চাৰণবিলাক কৰিব তাৰ পিছত আছে টি সাইলেন্ট থকা যিবিলাক শব্দ আছে তাৰ ভিতৰত দুই এটা চাম টি সাইলেন্ট থকা শব্দবিলাক যেনেকুৱা ইয়াতে লিসেন মানে শুনা ইয়াতে কি আছে টিটো উচ্চাৰণ কৰা হোৱা নাই টিটো সাইলেন্ট গৈছে ঠিক তেনেকৈ দুই নম্বৰ আছে দুই নম্বৰ যেটো আছে এটো অফেন মানে প্ৰায় ইয়াতে মনত ৰাখিবা ইয়াতে টি কিন্তু উচ্চাৰণ কৰা হোৱা নাই টিটো সাইলেন্ট গৈছে এনেকৈ লিসেন অফেন এনেকৈ উচ্চাৰণ কৰিবা তাৰ পিছত আৰু আছে ইয়াতে যেনেকুৱা ইউ সাইলেন্ট থকা যিবিলাক শব্দ আছে তাৰ ভিতৰত দুই এটা চাম যে ইউ যেটো সাইলেন্ট আছে তাৰ ভিতৰত এক নম্বৰ যেনেকুৱা ইয়াতে যে গ্যাসেস ইয়াতে ইউটো মানে প্ৰনাউন্স কৰিব পৰা নাযায় বা কৰিব নালাগে গ্যাসেস মানে অনুমান কৰা তাৰ পিছত দুই নম্বৰ আছে গেষ্ট মানে অতিথি এনেকুৱাকৈ উচ্চাৰণ কৰিবা তাৰ পিছত ডব্লিউ যেটো আছে ডব্লিউ সাইলেন্ট থকা যিবিলাক শব্দ আছে সেইবিলাক চাম যে ইয়াতে এক নম্বৰ আছে এনসাৰ মানে উত্তৰ দিয়া বা এনসাৰ মানে উত্তৰ দিয়া এনসাৰৰ ইয়াতে কি আছে ডব্লিউটো কি আছে সাইলেন্ট আছে তেনেকৈ ইয়াতে ডব্লিউ ৰাইট মানে লিখা এটো কি আছে ডব্লিউটো সাইলেন্ট আছে তাৰ পিছত তিন নম্বৰ আছে ৰং মানে ভুল যে ইয়াতে ডব্লিউটো কি আছে সাইলেন্ট আছে ঠিক তেনেকৈ ইয়াতে এস সাইলেন্ট থকা শব্দ এটা চাম এস সাইলেন্ট থকা যেনেকৈ ইয়াতে আইল্যান্ড বুলি কোৱা হ'ব এটো ইছল্যান্ড নহয় আইল্যান্ড মানে দ্বীপ এনেকৈ সাইলেন্ট শব্দবিলাক তোমালোকে উচ্চাৰণ কৰিবা আৰু তোমালোকে যদি এটো চেনেলত নতুন আছে তেনেহলে কি কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু মোৰ লগত থাকিবা ওকে থ্যাংক ইউ ফৰ এভৰিওয়ান ষ্টে হ্যাপি এন্ড এনজয় লাৰ্নিং